हेलो एवरीवन, आशा करूँ আপোনালোক সকলো ভালে আছে। মই বহুত দিন ভিডিঅ' আপলোড কৰিব পৰা নাছিলোঁ, কাৰণ কিয় মোৰ গাটো বহুত বেয়া আছিলে। নাৰ্ছিং হোমতো এডমিট হ'ব লগা হৈছিলে। আপোনালোকে আজি চাগে মোৰ ফাৰ্ষ্টটো দেখি গম পাইছে চাগে কিবা এটা ধৰ্মীয় অনুষ্ঠান আছে। মই আজি মোৰ খুৰীহঁতৰ ঘৰ গোসাঁই ঘৰ বা প্ৰতিষ্ঠা হয়, তো তাৰে আজি মই এটা ভিডিঅ' বনাম। তো আপোনালোকে এই ভিডিঅ'টো শেষলৈকে চাই থাকিবলৈ নাপাহৰিব। এয়া হৈছে আমাৰ খুৰীহঁতৰ ঘৰৰ সন্মুখ ভাগ। ইতিমধ্যে আমাৰ নিমন্ত্ৰিত পৰম বৈষ্ণৱ সদৃশ বাপবৃন্দ আহি পাইছেহি। তেওঁলোকক পদযুগল ধুৱাবৰ কাৰণে আমি এয়া পানীৰ ব্যৱস্থা কৰি ৰাখিছোঁ। এইফালে আমাৰ এজন বাপে নাৰিকল ৰুকি আছে, যিভাগ দ্ৰব্য আমাৰ মূল প্ৰসাদত ব্যৱহাৰ হ'ব। আনফালে আমাৰ প্ৰসাদ ধুই আছে এজন বাপে। এই প্ৰসাদ ভাগ ফলা মগু আমি তিয়াই থৈ ভালকৈ ইয়াৰ পৰা বাকলিখিনি গুচাই আমি প্ৰসাদত নাৰিকল ৰুকা, বুট, আদা, নিমখ দি পেলাই আমি প্ৰস্তুত কৰোঁ। এই প্ৰসাদ ভাগৰ সোৱাদটো একেবাৰে সুকীয়া হয়, খাই বিৰাটেই ভাল লাগে। এয়া হৈছে আমাৰ গুৰুগৃহৰ মূল আসন ভাগ। আনফালে আমাৰ ৰান্ধনীশালত ভকতসকলক আপ্যায়ন কৰিবৰ কাৰণে তেলত দিয়া পিঠা আৰু ভাপত দিয়া পিঠাৰ ব্যৱস্থা কৰা হৈছে। এগৰাকী হৈছে মীনা বাইদেউ আৰু আনফালে এগৰাকী হৈছে কদমী বাইদেউ চাহ বনাই আছে। আৰু এইজন আমাৰ একদম আদৰৰ এজন বৰ্তা হয়। তেওঁৰ হাতত আমি এই দ্ৰব্যভাগ দি দিলোঁ। তেওঁৱে এতিয়া সমাজত গৈ পেলাই বাকীখিনি বিতৰণ কৰিব। এয়া মই ক্ষীৰত দিবৰ কাৰণে ডালচেনি, লং, ইলাচি খুন্দি আছোঁ। মোৰ কেমেৰামেনটো একেবাৰে বেয়া, মোৰ আধা আধি মাথা কাটিয়ে দিলে তেওঁ। দেখিছে নহয় আপোনালোকে। এয়া আমাৰ বাপবৃন্দই খোল প্ৰসংগৰ কাৰণে প্ৰস্তুতি চলাইছে। আনফালে আমাৰ ক্ষীৰৰ ব্যৱস্থাৰ কাৰণে এয়া কেৰাহী বহাই ৰখা হৈছে। এয়া আমাৰ খোল প্ৰসংগ আৰম্ভ হৈ গৈছে। ভকতসকলে মিলি নিজৰ নিজৰ বাদ্যযন্ত্ৰসমূহ বজোৱা আৰম্ভ কৰি দিছে। এই খোলতালৰ শব্দই গোটেইখন একদম ৰজনজনাই গৈছে। সঁচাকৈ শুনি বহুত ভাল লাগিছে। এই খোল প্ৰসংগৰ উপৰিও আমাৰ ইয়াতে ভাগৱত পাঠ হৈছিলে, নাম প্ৰসংগ হৈছিলে, কিন্তু মই বেলেগ কামত ব্যস্ত থকাৰ কাৰণে বাকীখিনি ভিডিঅ' ল'ব নোৱাৰিলোঁ। নাম প্ৰসংগ শেষ হোৱাৰ পিছত আমাৰ ইয়াত প্ৰসাদ বিতৰণ আৰম্ভ হৈছে। প্ৰসাদ খোৱাৰ শেষ হোৱাৰ পিছত আমাক এয়া দিছে ক্ষীৰ। এয়া সকলোৱে ক্ষীৰ খোৱা আৰম্ভ কৰি দিছে। ক্ষীৰৰ পিছত দিছে আমাক এয়া ভজা চাউল। ভজা চাউলটো সকলোৱে দৈ গাখীৰ, মিঠৈ, ৰসগোল্লাৰ লগত ভাল নাপায়। সেইকাৰণে আমি প্ৰসাদৰ কাৰণে অপেক্ষা কৰি আছোঁ। আৰু এইজনী হৈছে আমাৰ চুমু, গিলাচ দি আছে। আৰু বাকী বাপবৃন্দই এয়া ৰাইজক দৈ, মিঠৈ, ৰসগোল্লা বিতৰণ কৰি আহি আছে। সকলো আয়োজন সমাপ্ত হোৱাৰ পিছত আমি ভকতসকলক বিদায় দিবৰ কাৰণে আশীৰ্বাদ ধৰিছোঁ। আৰু ভকতসকলক সুকীয়াকৈ বিদায় দিয়াৰ যি ৰীতি আছিল, সেয়া মই বেলেগ এফালে
খৰধৰকৈ আহিব লগা হোৱাৰ কাৰণে মই ভিডিঅ' কৰিব নোৱাৰিলোঁ। আপোনালোকে যদি আমাৰ এই গুৰুগৃহৰ আসন ভাগ প্ৰতিষ্ঠা কৰাৰ ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক আৰু কমেণ্ট কৰি জনাব। লগতে আপোনালোক যদি নতুন আমাৰ এই চেনেল মই বিন্দাছটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আকৌ অন্য এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে কৃষ্ণ।